পুতি নিশাতে শিলে বৰশীয়ে হবে নিদ্রাগুলে পালি পহরিয়া হবে নিদ্রাগুলে
আজি সকলো ৰাইজক এনেকৈ দেখা পাই সঁচাকৈ ভাল লাগিল আৰু লগতে আজি উপস্থিত আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজ লগতে আমাৰ সমিতিৰ প্ৰতিজন সদস্যই ইমান সুন্দৰকৈ আমাৰ ফালে সহায় সহযোগ কৰিছে। নামভাগ গালে সদায় বৰষুণ আহে, কিয় আহে মই বুজি নাপাওঁ। আজি বতাহে আকৌ আমাক ৰেঙনি দিছে। নামভাগৰ মাজত কি সোমাই আছে নাজানো, সেয়া চাগে আপোনালোকৰ আশীৰ্বাদ আৰু সেয়া চাগে আমাৰ শ্ৰীকৃষ্ণক স্মৰণ কৰা এটি পবিত্ৰ চাগে আমাৰ স্মৃতি নহয়, সেয়েহে চাগে এনেকৈ আকৌ বতাহ আহিবলৈ লৈছে। এনেকৈ শ্ৰীকৃষ্ণৰ জন্ম হৈছে। শ্ৰীকৃষ্ণৰ জন্ম হৈ হৰি উপজে শ্ৰীকৃষ্ণ কৃষ্ণৰূপে জন্ম ললো, কৃষ্ণৰূপে জন্ম ললো,
पूजिए श्री कृष्ण যিসকলে মানে একেবাৰে বেয়া নাপাব দেই, মই সদায় এয়াহে কওঁ, মুখতো মেৰি গামোচাখন আমি কিবা কাৰণত আজি আমি এৰি থৈ আহিছোঁ বা উখল মাখলত আমি সদায় এনেকৈ আজি আনিব পৰা নাই, সেয়া ডাঙৰ কথা নহয়। মুখত সদায় হৰিনাম থাকিলে গামোচাটোৰ ওপৰত আমাৰ সেই মান থাকিব, সেই তীৰ্থস্থান, সেই পবিত্ৰ জন্মস্থান সকলোবোৰ আমি তাতেই দেখা পাম, হয়নে? সেয়েহে আইসকলৰ পৰা আদি কৰি বাপ সমস্ত সকলোকে কওঁ, বোলো বাহু তুলি তুলি, বাহু তুলি তুলি
বৈকুণ্ঠত স্থান দুধি সুরে করি খালি ওই কলিয়া দুধি সুরে করি খালি গেলে কঙ্কালে বোলো কেনেকৈ আইসকলে কোনোজনে ঘুনুক ঘানেকৈ গাইছে বাৰু স্পষ্টৰে গালে খুব ভাল লাগিব কেনেকৈ মুকলি